নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ বইল চিকেন ৰেচিপি। তাৰ কাৰণে মই লৈছোঁ 300 গ্ৰাম বইল চিকেন। মই কেৰাহীত চিকেন লগাইছোঁ। চিকেনখিনি এনেদৰে অলপমান ভৰাই লওঁ। ইয়াতে অকণমান নিমখ দি দিম। নিমখ দি দিছোঁ। এনেদৰে অলপমান লগাই দিব। এনেদৰে অকণমান লগাই দিব। এতিয়া মই ইয়াতে দি দিম আদা নহৰু পেষ্টখিনি। আৰু অকণমান দি দিম জাতি জালুকৰ গুড়ি। জাতি জালুকৰ গুড়ি আৰু আদা নহৰুৰ পেষ্ট দিয়া হৈ গ'ল। এতিয়া এনেদৰে অলপ সময় লগাই ৰাখিম পানীটো শুকোৱালৈকে। ইয়াতে এতিয়া দি দিছোঁ পিঁয়াজখিনি, কাটি থোৱা কেঁচা পিঁয়াজ। এনেদৰে অলপ সময় সিজিব দিম, ঢাকনি লগাই দিম। এনেদৰে 5 মিনিটমান সময় ঢাকি ৰাখিম। এতিয়া ইয়াতে দিম অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি, জিৰা গুড়ি কম হৈছে অকণমান দিম। এতিয়া দিম অকণমান চিকেন মছলা, এতিয়া ইয়াতে আলুখিনি দি দিম। কাটি থোৱা আলু আছিলে, এই আলুখিনি এতিয়া ইয়াতে দি দিলোঁ। আকৌ ঢাকনি লগাই দিম। পানীখিনি প্ৰায় শুকাই গৈছে মাংসখিনি। অকণমান পানী দি দিম।
এয়া আমাৰ বইল চিকেন ৰেচিপি ইতিমধ্যে হৈছে। জলকীয়া ফালি ফালি দিছোঁ, কেঁচা জলকীয়া। বন্ধুসকল, আমাৰ বইল চিকেন ৰেচিপি ইতিমধ্যে ৰেডি হৈ গৈছে। গতিকে আজিলৈ আহিছোঁ, বাই বাই। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।